বিজনী বিধানসভা সমষ্টিটো যিহেতু সেইটো বিজেপিৰ দখলত আছে এইবেলি আমি বিজনী সমষ্টিটো UPPLৰ দখলত তথা UPPLে আসনটো জয় কৰাৰ কাৰণে যথেষ্ট আমি কাম কৰি আছোঁ আৰু বিজনীবাসী ৰাইজে আমাক জবৰদস্ত প্ৰেছাৰ দি আছে যে এইবেলি UPPLে এনেকুৱা ভাল কেণ্ডিডেট দিয়ক আৰু UPPLৰ কেণ্ডিডেটক আমি জিকাই লৈ যাম। যিমান জাতি জনগোষ্ঠী আছে তেওঁলোকে আমাক কৈছে কি আমি এইবেলি UPPL মুখী আছোঁ, UPPLক ভোট দি বিজনী সমষ্টি উদ্ধাৰ কৰিম। গতিকে এইবেলি আমি সঁচাকৈ দেখিবলৈ পাই আছোঁ যে তাৰ তাতেই আমি ৰাইজৰ মাজত সোমাই পেলাই আমি বিভিন্ন আমাৰ দলীয় কাম কাজ আমি বন্ধ কৰা নাই, কাম কৰি আছোঁ। আমি যিহেতু আমাৰ প্ৰাইমাৰী লেভেলত ইউথ কমিটি নাছিলে, প্ৰাইমাৰী লেভেলত অলৰেডি ইউথ কমিটি গঠন কৰা হ'ল, প্ৰাইমাৰী লেভেলত আমি মহিলা চেল গঠন কৰা হ'ল। এইবোৰ চেলৰ লগত আমাৰ এটা মানে চিনা পৰিচয় বা কাম কৰাৰ এটা পৰিৱেশ কৰাৰ কাৰণে আমি অলৰেডি খেল আৰম্ভ কৰিছোঁ আৰু অকল ইয়াত নহ'ব, বিভিন্ন জেগাত আমাৰ অলৰেডি কাম কাজ চলি আছে। NDA থাকিব না ইণ্ডিয়াত থাকিব সেইটো আমাৰ ফাইনেল এতিয়ালৈকে হোৱা নাই। আজি আমাৰ স্পেচিয়েল বৈঠক আছে, আজিয়ে মানে 4টা বজাত আমাৰ এটা স্পেচিয়েল বৈঠক আছে। এই বৈঠকৰ পাছতে হয়তো আমি এটা মানে স্পষ্টকৈ আমি ক'ব পাৰিম যে আমি অমুকৰ লগত মানে এলায়েঞ্চ কৰিছোঁ, অমুকৰ লগত তেনেকুৱা এটা